জীয়াই আছে একেজা কি ভালে আছে একেজা ভাল নহয় ৰ কি হৈছে চিন্তা এটা হৈছে কি চিন্তা হৈছে এই ল'ৰা এটা এড্ৰেছটো বিচাৰি পোৱা নাই তাকে চিন্তাহে হৈছে ইমান বেয়া হৈ গ'ল ল'ৰাটো কোন ল'ৰাটো যোনটো এড্ৰেছটো আপুনি বিচাৰি ফুৰিছে মানে সেই সিদিনাখন তোৰ দোকানত যে আমি কাহৰ দৰৱ খাইছিলো কাহৰ দৰৱ খোৱা কথাটো মানে মনিবক কোনোবাই লগাই দিছে দেই আচ্ছা লগাই দিছে কিন্তু লগাই দি কিন্তু বেয়া কাম কৰা নাই এতিয়া ল'ৰাটো এড্ৰেছটো পালে মই গিফ্ট এটা দিব লাগে ল'ৰাটো গিফ্ট দিছে অঁ ল'ৰাটোক আকৌ কিয় গিফ্ট দিছে এতিয়া চাবি দেই মই কাহটো হোৱাৰ কাৰণে কাহৰ দৰৱটো খালো এতিয়া ল'ৰাটোৱে গৈ মনিবক কোৱাৰ কাৰণে মনিবই মোক গালি পাৰিছে কাহৰ দৰৱ খোৱাৰ কাৰণে আচ্ছা। এতিয়া মোৰ সেই বেয়া অভ্যাসটো ভাল হ'ল নে অঁ সেইকাৰণে সি গিফ্ট এটা পায় নে নাপায় ল'ৰাটোৱে মানে ভাল কাম কৰিছে অঁ তাৰ কাৰণে মই গিফ্ট এটা আনিছো এতিয়া ল'ৰাটোৱে এড্ৰেছটো পালে মই দি থৈ আহিবগৈ পাৰোঁ আচ্ছা এনে গিফ্টটো আইটেম কি আছে বেছি নাই পইচা পাতিও দিয়া নাই আনিছো মানে তোৰ সেই খাচী মাংস আধা কেজি ইফালে সেই লালমোহন 10টা আৰু কণী 10টা মানে বইল কৰি লৈ আহিছো আৰু নিজৰ বুলি খাওক চব আছে চব আছে ল'ৰাটোৰ এড্ৰেছটো কিবা কাৰণত পোৱা হ'লে ভাল আছিল কিন্তু অনুমানো এনেকুৱা কিছুমান কথা মই মনিবক লগাইছো তই অঁ তই এনেকুৱা কাম কিয় কৰিবি নহয় লগাইছো সেই কেতুমণি কলা ল'ৰা তই এইটো কথা কিয় লগাবি বাৰু সঁচাই লগাইছো আকেজা আপোনালোকে যে মোৰ দোকানত কাহৰ ঔষধ খাইছে অঁ। সেইবিলাক কথা কোনে লগাইছে কোনে লগাইছে মইহে লগাইছো হে কি চাই যে আজি জলবস্য কমলৰ লগত কালি বসুমতাহী চাহৰ লগত যে জলবস্য নাটক কৰিছে অঁ। এইবিলাক কথা কোনে লগাইছে কোনে লগাইছে মই লগাইছো বিশ্বাস কৰিবনে মণিবই যে বিশ্বাস নকৰিছে মইতো একে বটলে চটলে হাতত অঁ তাৰমানে আমাৰ কাহৰ দৰৱটো নি তই মই মানে বটলে চটলে দি দিছো মানে মই যিমান পাইছো আমাৰ মানুহখিনিৰ কথা খুচুক খুচুক লগাই আছো আৰু আগলৈও লগাই যাম আকে তাৰমানে গিফ্টটো তয়ে পাৱ দিয়ক অ' কেতুমণি কলা ল'ৰা চাওঁ 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 তই চালা ৰিলেশ্যন বেয়া কৰিছ মানুহৰ লগত ইমান গৰম খাচী মাংস অ' কালি মোক কি অপমান কৰিছে হে কোনে অপমান কৰিছে হে আমাৰ আকেশদা ওৱাই ৰাকেশেনো তোক অপমান কৰিবলৈ কি এনেকুৱা কাম কৰিলি কালি যে নিচা পানী বটলটো মই আপোনাক দেখাই থৈ গৈছো অ' বৌ মোক কি অপমান কৰিছে হয় নেকি সঁচাই কৈছো আৰু যে আমাৰ বাছ 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 বৌ বাছ ৰখি যাওক এই ৰচোন কি হ'ল মানে আজি মোৰ জীৱনত যিটো আহি পেলাই পাইছো সেইটো যোৱাৰ পিছত মই ঐ, আজি পাগল হলি নেকি কি আহি আছে বকিছ অৱশ্যে পাগলটো এইটো কিনো কয় সিহে বুজি পায় আৰু এই লাগিব কালি নিচিনা মানে 500 টকীয়া লগত যে দীঘল কাঠৰ এটকীয়াটো আনিছে নে নানিছে অ শুনছো তোক লগত এটকা এটা দিব লাগিব তেতিয়াহে মোৰ মনটো ভাল লাগিব অ' আচ্ছা এইটো কথা লগোৱা স্বভাৱটো বাৰু কেতিয়া নাইকিয়া হ'ব বাৰু সেইটো যাব দুদিনমান লাগিছে আৰু হে আজি মই নাইকিয়া কৰিম মোক সেইটো তোক মই মই হ'বলৈ কম বস্তু আছো মই আজি কথা লগাবলৈ আহোঁতে ঘৰতে ৰেডি হৈ আহিছো আপোনাৰ হাতত যদি এটকা মোৰ হাতত 2 টকা এই মোহন আহি বাছ দাদা মোহন তোহাৰ মাথা ফালি মগু দালিৰ লগত হাঁ মই মুই ঘটা বনাইছো এই মোহন লাগি যাব এই মোহন এই লাগি এই মোক এটকা দিবলৈ আহিছে